राग हिंदुरा
মাতৃদেৱকীৰ গৰ্ভজাত মই যশোৱা আইৰ কোমল কোলাত লালিত পালিত হৈ বৃন্দাবনৰ মাজে মাজে ধেনুচাৰি বংশীৰ নিচানত গোপীকুল বাউনি কৰা মই কৃষ্ণ। সেইবাৰ পাইছিলোঁ নিমন্ত্ৰণ ভাৰত যুদ্ধত, কৌৰৱ পাণ্ডৱ উভয় পক্ষত। চল কৰি কপট নিদ্ৰাত পাণ্ডৱৰে পক্ষ মই কবিগুণ। এক অক্ষশিৰী নাৰায়ণ সেনা দুৰ্যোধনৰ ইচ্ছামতে কৌৰৱক কৰিলো প্ৰদান। এই যুদ্ধত অস্ত্ৰ নধৰ বুলি কৰিলো প্ৰতিজ্ঞা, আৰু অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো মই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰই ৰণপ্ৰাংগণ। ধৰ্ম যুদ্ধ পৰিসমাপ্তিৰে অনাচাৰ অধৰ্মক কৰি মহিমূল ধৰ্ম ৰাজ্য মই কৰিম প্ৰতিষ্ঠা। আতৰাম মহাগ্লানি ভাৰতৰ পৰা, শান্তি প্ৰতিষ্ঠা কৰিমি ভাৰত ভূমিতে, আৰু তাৰে নিমিত্তে এই কুৰুক্ষেত্ৰ ৰণত অষ্টাদশ অক্ষশিনী সেনা হৈছে নিপাত। ভাৰতৰ প্ৰবল প্ৰতাপী মদ গৰ্বীৰজা দুৰ্যোধন শক্তিহীন ভাতৃহীন হৈ গৈছে প্ৰমাদ। কুৰুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্মৰ প্ৰহেলিকা, প্ৰতিশোধ অনলেৰে দগ্ধ সপোনেৰো এইবাৰ জীৱন নাটৰ হ'ব অৱসান। এই সমৰতে যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয় বুলি জানিও মানৱে ধৰ্ম নকৰি বিচাৰ প্ৰতিদিনে পাপ কাৰ্যত হৈছে অগ্ৰসৰ। দুষ্টক দমন আৰু সাধুসকলৰ উদ্ধাৰৰ বাবে আমি যুগে যুগে নানা ৰূপে হব অৱতাৰ। যাও মদন নিজ কৰ্তব্যত সহগ্ৰহণ।